আপোনালোকে যদি পাৰ্ট 1 চোৱা নাই, ডেছক্ৰিপশ্যনতে লিংকটো থাকিব, পাৰ্ট 1 চাই ল'ব। এতিয়া পাৰ্ট 2। ছাৰ সোমাব পাৰোঁনে? আহা কোৱাচোন, তুমি কিয় আহিছা ইয়ালৈ? ছাৰ মানে মোক এটা চাকৰি লাগিছিল। কিহৰ চাকৰি লাগে তোমাক? ছাৰ যিকোনো চাকৰি এটা দিলেই হ'ল। ইয়াক এতিয়া কি চাকৰি দিওঁ বাৰু? এটা কাম কৰোঁ, ইয়াত টুপিয়ে চুপিয়ে দেখাত গোটেইটো বছমেনৰ নিচিনাই, বছমেনৰ চাকৰিটোকে দি দিওঁ। ছাৰ কিবা ভাবিছে নি? একো ভবা নাই। আচ্ছা, তুমি এটা কাম কৰা, তুমি নহ'লে বছমেনৰ চাকৰিটোকে লৈ লোৱা। কি ছাৰ আপুনি মোক বছমেন যেন দেখে নি? বছমেনৰ চাকৰি যে দিবলৈ লৈছে। হ'ব, তুমি বহাচোন বহা, ইমান খং কৰিব নালাগে। ছাৰ আপুনি মোক কি নপঢ়া নুশুনা বুলি ভাবিছে নি? নাই ভবা, মই নপঢ়া নুশুনা বুলি মই ভবা নাই নহয়। মই তোমাক কথা খাইহে কৈছিলোঁ। 10 চনত মই ছাৰ মেট্ৰিক 7 বাৰ ফেইল কৰিছোঁ, তথাপিও মোৰ অহংকাৰ নাই। ছাৰ আপুনি মোক এনেকৈ ক'বলৈ সাহস কৰি দিলে। কি, তুমি আজিলৈকে মেট্ৰিক পাছ কৰিবই পৰা নাই? নাই কৰা তোমাৰ মেট্ৰিক পাছ। মই এতিয়া কি বছমেনৰ চাকৰি কৰিব লাগে নি? 10 চনত মই ইঞ্জিনিয়াৰ চাকৰি পাওঁ। কি বলিয়া নেকি বে? আজিলৈকে মেট্ৰিকটোকে পাছ কৰিব পৰা নাই আৰু নিজকে ইঞ্জিনিয়াৰ বুলি ভাবিছে। ভাইটি তুমি শুনাচোন, তুমি দেখোন আজিলৈকে মেট্ৰিকটোকে পাছ কৰিব পৰা নাই। মই তোমাক চাকৰি দিব নোৱাৰিম নহয়। মই কি মেট্ৰিক পাছ নকৰিলোঁ বুলিয়ে চাকৰি নাপাম কথা হ'ল নেকি? মই চাকৰি পামেই। মোৰ কিবা হাত ভৰি নাইকিয়া নহয়, কাম কৰিব নোৱাৰিম। মই আজিলৈকে মেট্ৰিকটোহে পাছ কৰিব পৰা নাই, বাকী কামটো চব জানো। ভাইটি এইটো কথা নহয় নহয়, তুমি পঢ়া চাৰ্টিফিকেটখন দিলেহে মই তোমাক চাকৰি দিব পাৰিম, নহ'লে মই তোমাক চাকৰি কেনেকৈ দিম? কেলে আপোনাৰ হাত নাই নি? হাতেৰে লিখি পিনি দিব আকৌ চাকৰি। আজি মই কাৰ মুখ দেখি পিনি আহিছিলোঁ বাৰু? আজি অফিচ নোখোলাহেঁতেনে ভালছিলে। কোৰনো মক্কেলবোৰ আহি পিনি অফিচত সোমাইছেহি আৰু ভগৱানে জানে দেই। ছাৰ আপুনি কিবা কৈছে? একো নাই কোৱা, মই তোমাক চাকৰি কেনেকৈ দিম তাকেই ভাবি আছিলোঁ। আৰু শুনাচোন তুমি, আৰু তোমাক মেট্ৰিক পাছ কৰোঁতে কিমান দিন লাগিব? আৰু 5-6 বছৰমান লাগিব পাৰে ছাৰ। এইবাৰতো স্কুলৰ পৰা মোক উলিয়াই দিছিলে। এইবাৰ মই বেলেগ এখন স্কুলত এডমিশ্যন ল'লে যদি পাছ কৰোঁ আৰু সেইটো তাকো ভগৱানে জানে। কি, তোমাক স্কুলৰ পৰা উলিয়াই দিলে? অঁ ছাৰ, তথাপিও মোৰ অহংকাৰ নাই। এইটো সঁচাকৈ কি খাই জন্ম হৈছিলে বাৰু? কি বলিয়া নি বাৰু? ছাৰ কিবা কৈছে? একো নাই কোৱা মই। আৰু তুমি শুনা, তুমি কাইলৈ নহয় পৰহিলৈ আহিবা আৰু চাকৰি লৈ যাবা। এতিয়া তুমি যোৱা। অ'কে ছাৰ, কিন্তু বছমেনৰ চাকৰি নহয় আকৌ, ইঞ্জিনিয়াৰ চাকৰিহে লাগিব মোক। মেট্ৰিক পাছ কৰোঁতে টাইম লাগিব, কিন্তু পাছ কৰিম। হ'ব, এতিয়া তুমি যোৱা। কোৰনো আধা পাগলবোৰ ওলাইহি আৰু অফিচটোত। পৰহিলৈ মই অফিচেই নুশুনো দেই। এইডাল যে নহ'বা পৰহিলৈ আহি পিনি আকৌ কামোৰ দিবহি, সেইকাৰণে অফিচ নোখোলাই ভাল। যদি ভিডিঅ'টো ভাল লাগিল চাই, ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, ধন্যবাদ।